ওয়েলকাম বেক টু মাই চেনেল। মই নমিতাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা ঘৰুৱা ব্যঞ্জন আহাৰ কঁঠালৰ ৰেচিপি এটা লৈ আহিছোঁ। আৰু হাজবেণ্ডে এয়া আমাৰ ঘৰৰ কঁঠালৰ এয়া সৰু মুচি এটা কাটি আনিছে আৰু তাৰে আমি ধুনীয়াকৈ চব্জি এটা বনাম ব্যঞ্জন আহাৰেৰে ঘৰুৱা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমে এয়া কঁঠালটো কাটি লৈছোঁ আৰু তাৰ ওপৰৰ বাকলিখন এই ধৰণে কাটি ল'ব লাগিব। আৰু খুব আঠা হৈ আছে, যিহেতু এতিয়া কঁঠাল লাগিছেহে। আমি তাৰ মুচিটো খাই খুব টেষ্টি হয়। আৰু এয়া ধুনীয়াকৈ কাটি লৈছোঁ বাকলিটো। এয়া প্ৰথমতে মই এয়া হাত দুখন খুব আঠা থকাৰ কাৰণে মিঠাতেল অকণমান সানি ল'লোঁ হাতত, তেতিয়া আঠাটো ইমান লাগি নধৰে। আৰু ওপৰৰ এই ধৰণে অকণমান কাটি দিছোঁ। এয়া চাওক, বাকলি গুচাই ল'লোঁ। আৰু এতিয়া ইয়াৰ বাকলিটো ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু এতিয়া আমি ইয়াৰ কাটিং কৰিম। এয়া বাকলিটো গুচাই ৰেডি হৈ গৈছে। আৰু এতিয়া এডোখৰ এডোখৰকৈ সৰু সৰুকৈ কাটিব লাগিব। এয়া কাটিং কৰি লৈছোঁ, তেতিয়া বনাবলৈ ভাল হ'ব। খুব টান হৈ আছে, কাৰণ কেলৈ এতিয়া কঁঠাল, মই কৈছোঁ এতিয়া কঁঠাল লাগিছেহে। আমি তাৰ কঁঠালৰ মুচিটো খাই খুব টেষ্টি হয়। আপোনালোকে বনাই ৰুটিৰ লগত ভাতৰ লগত খাব পাৰিব। আৰু আজি ৰেচিপিটো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। এয়া ধুনীয়াকৈ সৰু সৰুকৈ মই এয়া কাটি লৈছোঁ। খুব টেষ্টি হয়, মাংস খোৱাৰ নিচিনাই লাগি যায় আৰু ভাল লাগে, টেষ্টি হয়। আপোনালোকে বনাই খাব। আৰু ধুনীয়াকৈ এয়া মই কাটিং কৰি লৈছোঁ, চাই লওক। বেছি সৰু কৰা নাই, বেছি ডাঙৰ কৰা নাই, মিডিয়াম চাইজতে কৰিছোঁ। কৰি প্ৰায় শেষেই হৈছে। আৰু এতিয়া মই এয়া কুকাৰ এটাত পানী দি পেলাই এই ধৰণে অকণমান বইল কৰি ল'ব লাগিব, তেতিয়াহে ধুনীয়াকৈ সিজিব। আৰু এয়া পানী অকণমান দি দিছোঁ। আৰু এতিয়া মই এইখিনি ইয়াত ঢালি দিম। কুকাৰৰ 2টা হুইচেল মাৰিলে ধুনীয়াকৈ সিজি যায়। আপোনালোকে সিজাই ল'ব পাৰে, নিসিজিলে বৰ টান হয় খাবলৈ, সিজাই ল'লে ভাল হয় বইল কৰি ল'লে। আৰু ইয়াৰ ওপৰত মই অকণমান নিমখ ছটিয়াই দিছোঁ, তেতিয়া ধুনীয়াকৈ বস্তুটো সিজি যায়। এয়া এতিয়া প্ৰেছাৰৰ মুখনিখন এই ধৰণে মাৰি দিছোঁ আৰু 2টা হুইচেল দিম, তাৰপিছত নমাই দিম। প্ৰেছাৰটোৰ হুইচেল মাৰে মানে আমি পিঁয়াজখিনি কাটি ৰেডি কৰি লওঁ ব'লক। আৰু এতিয়া ডাঙৰ চাইজৰ পিঁয়াজ এটাই লৈছোঁ আৰু এই ধৰণে ধুনীয়াকৈ কাটিং কৰি লৈছোঁ। সৰু সৰুকৈ এয়া কাটিং কৰি লৈছোঁ। পিঁয়াজখিনি কাটি হৈ গ'ল। আৰু এতিয়া মই মছলাৰ কাৰণে মই একো বেলেগ মছলা লোৱা নাই, অকল পিঁয়াজ, জলকীয়া আৰু আদা অকণমান লৈছোঁ। আৰু সেয়াই, মছলা একো ইউজ কৰা নাই। যদি আপোনালোকে দি খাব বিচাৰে তেতিয়া দিব পাৰে, মই একো দিয়া নাই। আৰু এতিয়া বইল হৈ গ'ল আৰু এটা বাউল ওলাই লৈছোঁ, এই ধৰণে বাট লগা। আৰু এইখিনি গোটেইখিনি কাঢ়িব লাগিব। সেয়া কুকাৰৰ পৰা উলিয়াই লৈছোঁ, তেতিয়া পানীটো ভালকৈ যায়গৈ, নহয় জানো, এই ধৰণে কাঢ়িলে। আৰু এয়া এনেধৰণে কাঢ়ি লৈছোঁ। পানীটো যিহেতু অকণমান নিয়ৰ হ'ব লাগে, তেতিয়া ভাল হয়, শুকান নিচিনা হয় চব্জিটো। আৰু এতিয়া মই এয়া কেৰাহী পাতি ইয়াত তেলো দিছোঁ, তেলটো গৰম হ'বলৈ দিছোঁ।
আৰু ইয়াত এতিয়া মই জিৰা গুটি দুটামান দি দিছোঁ। পৰিমাণটো আপোনালোকে চাই ল'ব কিমান দিয়ে। আৰু এয়া ধুনীয়া হয়, জিৰা গুটি দিলে টেষ্টি হয়, খাই ভাল লাগে। আৰু এতিয়া মই এয়া পিঁয়াজো ইয়াত এড কৰিছোঁ। আৰু ইয়াত মই হালধি অকণমান দিছোঁ কালাৰটোৰ কাৰণে, বেছি হালধি দিয়া নাই। বৰ হালধি দিলে বেয়া লাগে খাই। আৰু ইয়াত একো মছলা ইউজ কৰা নাই, মই কৈছোঁৱেই ব্যঞ্জন আহাৰেৰে, ঘৰুৱা ব্যঞ্জন আহাৰেৰে মই এয়া বনাইছোঁ ৰেচিপিটো। আপোনালোকে চাই ভাল পাব। আৰু নিমখ অকণমান দি দিছোঁ। বইল কৰিলে নিমখ অকণমান দিছিলোঁ বইল কৰোঁতে, আৰু সেইকাৰণে পৰিমাণটো অকণমান চাই ল'ব আপোনালোকে। সেয়াই। আৰু এতিয়া ধুনীয়াকৈ এয়া লৰাই দিছোঁ, কাৰণ পিঁয়াজটো ৰঙচুৱা হ'লে খাই খুব টেষ্টি হয়, নহয় জানো চব্জিবিলাক সাধাৰণতে। আৰু এয়া কঁঠালৰ চব্জি মোৰ খুব প্ৰিয় হয়। আৰু ইয়াত আদা অকণমান দি দিছোঁ। মই বেলেগ মছলা একো ইউজ কৰা নাই, মই কৈছোঁৱেই। আৰু জলকীয়া দুটামান দিছোঁ। আৰু ধুনীয়াকৈ এয়া লৰাই আছোঁ। আচলতে চব্জিবিলাক যিমান আপোনালোকে লৰাই থাকে সিমানে খাই টেষ্টি হয়। আৰু এয়া পিঁয়াজখিনিও মই ধুনীয়াকৈ এয়া লৰাই আছোঁ, ৰঙচুৱা হ'বলৈ দিছোঁ। এতিয়া চব্জিখিনি গোটেইখিনি ইয়াত এড কৰি দিলোঁ। ধুনীয়াকৈ এয়া লৰাই দিম। আৰু চব্জি গোটেইখিনি ইয়াত দি দিছোঁ, আৰু ধুনীয়াকৈ এয়া লৰাই দিছোঁ। কালাৰো ধুনীয়া হৈছে, দেখিছে। ইমান ৰঙো দিয়া নাই আৰু খুব বেছি মছলাও দিয়া নাই, আৰু খুব ধুনীয়া টেষ্টি হৈছে। আপোনালোকে বনাই খাই চাব। আৰু এতিয়া মই এইখিনিত অকণমান কুহুমীয়া গৰম পানী দি দিছোঁ, তেতিয়া অলপ গ্ৰেভি হ'ব। ৰুটি হওক ভাতৰ লগত খাবলৈ খুব ভাল হ'ব। আৰু এতিয়া ধুনীয়াকৈ এয়া লৰাই দিছোঁ। অকণমান গাপ দি দিম আৰু তাৰপিছতে নমাই দিম। এয়া ঢাকনিখনে অকণমান এয়া গাপ দিছোঁ, আৰু মোৰ ডিছ ৰেডি হৈ গ'ল। আৰু মাংসৰ নিচিনা একদম ধুনীয়া চেণ্ট আহিছে। আপোনালোকে ৰুটি হওক ভাতৰ লগত সকলোতে আপোনালোকে খাব পাৰিব, আৰু খাই চাব বনাই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ' লৈ আহি আছোঁ। টাটা, বাই বাই।